Hey guys, welcome to my YouTube channel, the poranjyoti official. So hoboke namaskar janaisu mur phalor pora aru mur channel tor phalor pora soboke swagatam janaisu. So ajir video to start korisu ratipai karon time pon asile ei karone so ratipai start koribologia hoise. So apnaloke to gom paise sage aji hoise 16 tarik. So amar yat আমাৰ গাঁৱতে ওচৰতে যোনটো চেংগেলিয়াটি গাঁও তাত মানে 15 তাৰিখৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আপোনালোকৰ শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰা হৈছে। সো তাই আজি দ্বিতীয় নিশা তাকে অলপমান দৃশ্য আপোনালোকক দেখুৱাম বুলি মই এই ব্লগখন বনাইছোঁ। একচুৱেলি গাইজ বেয়া নাপাব কাৰণ মোৰ মাত অলপমান ভাঙি আছে। একচুৱেলি মোৰো প্ৰগ্ৰেম চলি আছে ৰাসৰ, সেইকাৰণে আজি চেংগেলিয়াটিৰ দ্বিতীয় নিশা হয়। সো আজি মোৰ ফ্ৰেণ্ডছ কেইটা আছে ৰাস, সো গোপী নাচিব বোলে তাকে অলপমান চাওঁ আজি এনজয় কৰোঁ। আপোনালোকে চাই থাকক কেনেকুৱানো হয় আজিৰ ৰাস, সো চাই থাকক। হে গাইজ মোৰ লগৰ এজনী আহি পাইছে আমাৰ ঘৰলৈ ৰেডি হ'বলৈ। সো সেয়া আহিছে মোৰ লগৰজনী, সিহঁতি বোলে গোপী নাচিব বোলে। হাই কৈ দিয়া। হাই। তাৰপিছত মেকআপ ল'ব আহিছে আৰু এজনী আহিবলগীয়া বাকী আছে, তেওঁ আহিব পিছতকৈ ইয়াক কৰি ল'ম। এতিয়া আপোনালোকেও চাই থাকক। গাইজ কৰি আছোঁ প্ৰথমতে স্কিন বেয়া নহ'বৰ কাৰণে টোনাৰ লগাই লৈছোঁ মইশ্চাৰাইজাৰ। আমি গৈ আছোঁ চৰি কাৰণ যোনজনীক মই মেকআপ কৰিছিলোঁ সেইজনী ফুল লুকটো দেখাব নোৱাৰিলোঁ। কাৰণ কি ক'ব গ'লে কাৰণ একো নাই, কাৰণ বহুত দৰা হৈ গ'ল। ক'ব গ'লে আজি দ্বিতীয় নিশা হয়, ভবা নাছিলে যে ইমান মানুহ হ'ব, ভবাতকৈ বহুত বেছি হৈছে। সেইকাৰণে আধাতে মেকআপ এৰি পিনে আধা হোৱা নাই, ধুনীয়াকৈ কৰি দিছোঁ ড্ৰেছ সকলোবোৰ, হ'লেও মানে যেনেকৈ ভাবিছিলোঁ ইমান এনেকুৱাকৈ নহ'লে আৰু। চ' এতিয়া মই ভাতটো খাই অহা নাই আজি, তাতে কিবা কিবি খাব লাগিব। চ' এতিয়া টিকেট পাম নে নাপাম, টিকেট অলৰেডি মানে কটা আছিলে, আহি পালোঁ আৰু না, হ'লেও অলপমান দূৰ আছে। চ' আপোনালোকেও চাই থাকক, ইমান কষ্টত আহিছোঁ যেতিয়া, চ' চাই থাকক। চ' গাইজ ফাইনেলি আহি পালোঁ ৰাসপথৰ ঠাইলৈ। চ' আপোনালোকে চাব পাৰে কিমান মানুহ হৈছে গাইজ, ৰাস্তাত মানুহ ধৰা নাই, ইমানেই মানুহ হৈ গৈছে, পূৰা ভিৰ হৈ গৈছে আৰু পূৰা ভৰ্তি হৈ গৈছে, আপোনালোকে চাব পাৰে। চ' চাই থাকক কিমান মানুহ হৈছে আজি। ফাইনেলি নিজৰ চিটত আহি বহি দেখিলোঁ যে মানুহ পূৰা ভৰ্তি হৈ গৈছে, ছিজন টিকেট পূৰা ভৰ্তি, মানুহ ইমানেই আহিছে যে চিট যোৰা নাই। ইফালে ৰাস ষ্টাৰ্ট হ'বলৈ অলপমান টাইম বাকী আছে, ইফালে গেলেৰী পূৰা ফুল হৈ গৈছে, ইমান মানুহ আহিছে, লাখ দৰ্শক গাইজ চাব পাৰে আপোনালোকে কিমান মানুহ আহিছে। কিমান বহি থাকিম বুলি ভাবি গ্ৰীণ ৰুমলৈকে ওলাই আহিলোঁ। চ' আৰ্টিষ্টবোৰ চব ৰেডি হৈ আছে ৰাসৰ কাৰণে, চব গোপী কৃষ্ণ চব ৰেডি হৈ আছে গ্ৰীণ ৰুমত। চ' চাব পাৰে চব ৰেডি হৈ আছে। চ' ফাইনেলি গাইজ নন্দ উৎসৱ আৰম্ভ হৈ গ'ল। এয়া গোপী নন্দ উৎসৱত নন্দঘৰত নাচিছে এই গোপীসকলে। চ' গাইজ আমাৰ লগত আৰু দুজন মানুহ জড়িত হৈছে ইফালে। হাই কৈ দিয়া, হাই কৈ দিয়া। চ' ইহঁত দুজনো আহিলে, আমি ইয়াত বহি আছোঁ টকাৰ কাৰণে। চ' আছোঁ আৰু এনেকৈ বহি পেলানি, লগতে বহুত কিবা কিবি খালোঁ, চিপছ পানী চানী এনেকৈ খাই ৰাসটো আৰু এনজয় কৰি আছোঁ আৰু। চ' চৰি গাইজ বেয়া নাপাব কাৰণ মোৰ মাতটো অলপমান ভাঙি আছে, কাৰণ মোৰ নন ষ্টপ মানে প্ৰগ্ৰেম চলি আছে। চ' চাই থাকক আজি মহাৰাজ কেনেকুৱা হয়। চ' আজি এতিয়ালৈকেতো গম পাইছে চাগে নন্দ উৎসৱ পাৰ হৈ গৈছে, একেবাৰে মাত ওলোৱা নাই মানে ইমানেই কষ্ট হৈছে। আপোনালোকৰ কাৰণে বনাইছোঁ, চ' চাই থাকক। চ' গাইজ ফাইনেলি ৰখি 2:55 আমাৰ মহাৰাসত কৃষ্ণ প্ৰৱেশ কৰিছে। এয়া হৈছে চতুৰ্থ কৃষ্ণ। চ' নাচা ষ্টাৰ্ট হৈ গৈছে, শ্ৰীকৃষ্ণৰ প্ৰৱেশ হৈ গৈছে।
So guys, Krishna প্ৰৱেশ কৰিলে যেতিয়া ৰাধাটোতো প্ৰৱেশ কৰিবই লাগিব নহয় জানো গাইজ সৰি গাইজ ধেমালি কৰিছোঁ সেয়া আমাৰ ৰাধা প্ৰৱেশ হৈ গৈছে সেয়া So guys, finally Moharagi start হৈ গল ৰাধা আৰু কৃষ্ণ একেলগে এয়া নাচিছে ভাঙিছে পুৰা ভাল লাগিছে এইটো সিন চাবলে মানে যেতিয়া একেলগে ৰাধা আৰু কৃষ্ণ নাচে এইটো সিন চাবলে বহুতে ভাল লাগে সো এইটো সিন চাবলে মানে বহুত দেৰিলৈকে ৰখিব লগা হয় কাৰণ আমাৰ ইয়াৰ ৰাগ অলপমান দেৰি হৈ গৈ সো এয়া টাইম পাইছে 3:32 সো এতিয়া ৰাধা আৰু কৃষ্ণ একেলগে নাচিছে বহুত ভাল লাগিছে চাই Hi guys, good morning. কালি ৰাতি ৰাগ নাচোতে পুৱাই হৈ গ'লগে 5 বাজি
45 মিনিট এনেকুৱাই মানে ইমান মানত শেষ হৈছে ৰাস চ' যদি ৰাসটো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মোৰ নতুন নতুন ব্লগ আপোনালোকে পাই থাকে চ' এনেকৈ মন দি থাকিব বাই বাই